हेलो फ्रेंड्स आजिकाली पकुआ दहीটো আকৌ পুৰা ট্ৰেন্ডত চলি আছে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো দেখিছেনে এয়া মই অকমান জুখত এনেকে লৈ পিনি পানী অকমান লগাই পিনি এনেকে পকাই লৈছো পকাই লোৱাৰ পিছত ইয়াত এনেকে গাঠি এটা দি দিব তাৰপিছত এয়া ভিডিঅ'ত যেনেকে আপোনালোক দেখিছেনে কেনেকে পকাই আছো হেনেকে আপোনালোক পকাই লৈ আকৌ তলত গাঠি এটা দি দিব এয়া আৰু এই গাঠিটো দিয়াৰ পিছত আৰু এটা দেখাই দিম আপোনালোকক এয়া চাওকচোন বাৰু এয়া এটা সাইডে এনেকে পকাইছো তাৰপিছত আকৌ এনেকে কৰি পিনি পকাই লৈ এয়া আকৌ গাঠি দি দিছো এতিয়া মই আপোনালোকক হুতাটো দেখামগে বান্ধিবলে এয়া হুতাটো তাৰ ওপৰত থৈ পিনি এইটো সাইডৰ পৰা এনেকে পকাই লৈ এয়া মই এনেকে উলিয়াই লৈ আহিলো লৈ অহাৰ পিছত এয়া এনেকে কৰি পিনি আপোনালোক কিমান জুখত ৰাখিবলা আছে হিমান জুখত ৰাখি পিনি এয়া এনেকে গাঠি বান্ধি লৈছো বেজি হয় একেবাৰে ইজি হয় আপোনালোক ট্ৰাই কৰিবচোন যি সকলে নেজানে তেওঁলোকে এয়া পকুৱা দহিটো ট্ৰাই কৰিব পাৰে একেবাৰে ইজি হয় দেখিছেনে এনেকে দুবাৰ তিনিবাৰকে কৰি পিনি এনেকে গাঠি সিলাই দি লব যাতে খোল খাই না যায় আৰু এয়া মোৰ হৈ গল ফাইনালি এয়া দহি গিটা কেনেকা লাগিছে কমেন্ট কৰি জনাব এয়া চাওকচোন বাৰু এয়া গোটেইখিনি কৰি হৈ গলগে আৰু মই আপোনালোকক পখিলা দহিটো কেনেকে গাঠে হেটো দিমগে